দেউতা মাজু মিঠাই আনিছো লোৱা তুমি খাব পাৰিবা মিঠাই মিঠাই কি আনিলি 2 মাহৰ চেলেৰি পালো আজি ৰবা এয়া তুমি ৰাখি থোৱা মোক কেলে দিছ তই তোৰ লগতে ৰাখচোন তুমি ৰাখি থোৱাচোন মই ঘৰ নচলাও নহয় তুমিহে ঘৰ চলোৱা ইয়াৰে অলপ বাকি দোকানত দিবা আৰু অলপ ভন্টিক দিবা আৰু বাকিখিনিৰে মাহটো চলিব লাগিব তহঁতৰ পৰা পইচা লৈ ঘৰ চলাম বুলি ভবা নাছিলো মাজু ঘৰ কি অকল লৰাইহে চলাব পাৰে নেকি দেউতা সেইটো কোৱা নাই কিন্তু তোৰ পৰা পইচা কেইটা ল'বলৈ মোৰ দেখোন হাত দুখনেই কঁপিছে হাত কপাতকৈ গৰ্ব কৰি লোৱাচোন নিয়মত পোৱা এয়া মোৰ জীৱনৰ প্ৰথম দৰমহা মোৰ জীৱনৰ স্পেচিয়েল দিন মই কিন্তু 700 টকা ৰখাইছো আজি খাহী মাংস খাব লাগিব কিন্তু দেই টকা পালে খৰচ কৰাৰ বাকটো মোৰ পৰাই পাইছ পিছে এই ভুলটো তহঁতে নকৰিবি মই নিবিচাৰো সেই টকাক যিমানে সন্মান কৰিবি সিমানেই টকায়ো জীৱনক সন্মান দিব বা